Hi. Hi. আহিছা যাবলৈ ক'ব দিয়া না মাইনা চুৰ কৰিব যাবা না হা ময়ে প্ৰথম মেইন মানুহ মই মেইন মানুহ গম পাইছা নাই তোক এবাৰ পঠিয়াই দিম তই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি দেখিছেনে এইফালে আমি যিটো মাঘ বিহু বুলি এয়া সৰু সুৰাকৈ এটা পাৰ্টি কৰিছোঁ আৰু এইফালে আমাৰ ভণ্টি গাইজ আমাৰ হাঁহ পুৰা হৈ আছে মই কাটিছোঁ কোমোৰা ঘৰ লগত জ্বলাই থৈছোঁ হেল্ল' গাইজ এইফালে মাঘৰ বিহুৰ উৰুকাৰ প্ৰস্তুতি চলাই আছোঁ এইফালে মই বুট আৰু চানা মিক্সাৰ বনাই আছোঁ এইফালে হাঁহ কাটি থকা হৈছে আৰু এইফালে দেখিছে ধুনীয়া একদম জুই আৰু এই আমাৰ কৰিবৰ কাৰণে যিহেতু উৰুকা এইবিলাকতো খাবই লাগিব ন এইফালে হাঁহৰ মাংস এইফালে কেৰাহীত মাছ ফ্ৰাই কৰি থকা হৈছে দেখিছে গাইজ এইফালে আছে পেটু গুচাই আছা ন এতিয়া পেটু বনাই আছো এইফালে দেউতাই মাছ বনাই আছে পুৰা আমি খোৱা মানুহে আৰু এইফালে কুক ৰাখিয়ে থৈছোঁ ঘৰত ৰাইজ এইফালে এজন কুক এইবিলাক চব ঘৰতে কুক আছে যেতিয়া মনো কেলে বনাম নহয় মাথাটো বেয়া হ'ল মোৰ কাম কৰি আছে হে গাইজ তো আজি উঠা অলপ দেৰিয়ে হৈ গ'ল যিহেতু ৰাতি বৰষুণ দিছিলে আৰু এইফালে আমাৰ মেজি দেখিছেনে বৰষুণৰ ফলত মানে আমাৰ মেজিটো নুমাই থাকিলে আৰু মানে যিহেতু হেৰি হৈ আছিলে খৰিটো তিতি গৈছিলে সেইকাৰণে মেজিটো ইমান ভালকৈ মানে নুঠিলে আৰু জুই লগাইছিলে যদিও এইফালে দেখিছেনে আমাৰ মেজি আৰু এইফালে মই আৰু এইটো আমাৰ ভেলাঘৰ আছিলে আৰু এই আমাৰ ৰাতি যিহেতু ইমানেই বৰষুণ এতিয়া দেখিছেনে ইমান ধুনীয়া ৰ'দ ওলাইছে আৰু মেজি বুলিবলৈ অস্তিত্বই নাইকিয়া হৈ গ'ল যিহেতু বৰষুণৰ কাৰণেই হ'ল আৰু এতিয়া মই আছোঁ পথাৰত যিহেতু চাহ খোৱাই নাই মই ৰাতিপুৱাই ধূপ-ধূনা জ্বলাই তো গাইজ এতিয়া মই চাহটো খাই লওঁ ইয়াতে আছে তিল পিঠা মালপোৱা আৰু সুতুলি পিঠা তাৰপৰা নাৰিকল দিয়া পিঠা তিল পিঠা খাব পাৰোঁনে নাই ঠিক নাই লৈ লৈছোঁ আৰু তো এতিয়া মই জলপান খাই লওঁ আৰু জলপান খাই ইমানতে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ দেই আকৌ এটা ভিডিঅ' সৈতে লগ পাম বাই বাই